নমস্কাৰ। আজি মই আছোঁ টাঙোনমৰাত বিশিষ্ট কবি সাহিত্যিক আৰু শিল্পী মলয় লফং ডাঙৰীয়া দেৱৰ ঘৰত। আমি এটা মুকলি পৰিৱেশত তেখেতৰ লগত বাৰ্তালাপ কৰিম, কাৰণ মোৰ চেনেলটোৰ উদ্দেশ্য সকলোৱে জানে। কাৰণ যিসকল মানুহক কি হৈছে, শিল্পী বা বিশিষ্ট ব্যক্তিসকলক সমাজে স্থান দিয়া নাই, স্থান দিছে কিন্তু এচাম লোকে স্থান দিব বিচৰা নাই, বা বিভিন্ন নিউজ চেনেলে তেখেতলোকক ঢুকি পোৱা নাই। কিন্তু মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিম আৰু তেখেতৰ লগত বাৰ্তালাপ কৰিম আমি। এতিয়া আপোনালোকে চাব। আপোনাৰ ওচৰলৈ আহিলোঁ। আপোনাৰ গাও অসুস্থ থাকে, ভৰিত খোজকাঢ়িব নোৱাৰে। আপোনাৰ ওচৰলৈ আহিলোঁ। আপোনাৰ এই কবি বিশিষ্ট কবি হিচাপে আপুনি খ্যাত, বা বিভিন্ন সময়ত আপুনি লেখনি লিখি গৈছে। কবিতা আবৃত্তি কৰা আমি বিভিন্ন মঞ্চত দেখিছোঁ, বহুত ধুনীয়া কবিতা আবৃত্তি কৰা আপুনি। এই প্ৰসংগত আপুনি সৰুৰ পৰা কেনেকৈ আগবাঢ়িছিলে, বা কেনেকুৱা পৰ্যায়ত আপুনি এই জেগাখিনি পাইছে, বা এই জেগাখিনি পাওঁতে আপুনি কাৰ সহায় লৈছে, বা চৰকাৰে এই বিষয়ত আপোনাক কেনেকুৱা সকাহ দিছে? মোক বৰ্তমান চৰকাৰে একো সকাহ দিব পৰা নাই, দিয়া নাই। কিন্তু মই আচলতে কবিতা লিখিছিলোঁ প্ৰায় 82 চনৰ পৰা মই কবিতা লিখিছিলোঁ। তাৰপিছত প্ৰথম মানে বিৰিঞ্চি ডেকাই মানে পেপাৰত মই কবিতাবিলাক প্ৰকাশ কৰিছিলোঁ। তাৰপিছত আছাম ট্ৰিবিউনৰ প্ৰডাকশ্যন মেনেজাৰ অসীম ডেকাই মানে ধাৰাবাহিকভাৱে কবিতাবিলাক প্ৰকাশ কৰি থাকে অগ্ৰদূতত। তাৰপিছত সেই প্ৰদীপ ডেকাই পালে। প্ৰদীপ ডেকাই মানে কবিতাবিলাক দুয়োটা মানে প্ৰকাশ কৰিছে। বিভিন্ন মঞ্চত যেতিয়া কবি সন্মিলন হয় মোক নিমন্ত্ৰণ দিয়ে, মই নিমন্ত্ৰণত যাওঁ। তেনেকৈ ৰহাত গ'লোঁ, খোৱাগাঁৱত গ'লোঁ, তাৰপিছত নগাঁৱত গ'লোঁ। তাৰপিছত নগাঁৱত মই এটা প্ৰতিষ্ঠিত মানে কবি আৰু নগাঁৱত সম্বৰ্ধনা জনাইছে নগাঁও কবি সন্মিলনে। তাৰপিছত মৰিগাঁও জিলায়ো সম্বৰ্ধনা জনালে, ভৱেন নাথে ছেক্ৰেটাৰী। এনেকৈ কৰি মই বিভিন্ন মঞ্চত মানে গৈ ৰাইজৰ সমাদৰ কি হৈ আছে আপোনাৰ পইচা পাতিটো ঘৰুৱা পৰিৱেশটোতো আপোনাৰ এতিয়া দোকানৰ পৰিটো নিজে চলাই আছে এখন দোকানখনত মানে যেনে তেনে টুকটাককৈ চলে। কিন্তু মোৰ বেমাৰৰ ক্ষেত্ৰত মই এটা কথা স্বীকাৰ কৰিব লাগিব, 12 পুজিয়া ৰাইজে মোক প্ৰায় 80-90 হাজাৰ টকা খৰচ কৰিলে, সহায় কৰিছে। মানে কোনোবা এজনে দিছে মানে 15,000, কোনোবা এজনে দিছে 5,000, কোনোবাই দিছে 500, কোনোবাই দিছে 1,000, কোনোবাই দিছে 20,000। তেনেকৈ সহায় কৰি মোক 80-90 হাজাৰ টকা মোক বাউজীয়া ৰাইজে দিছে, ঘৰত আহি সহায় কৰিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা আপুনি একো চৰকাৰক অনুৰোধ জনাম যাতে চৰকাৰে এইসকল ব্যক্তিক আগুৱাই লৈ যাওক। আৰু এইসকল ব্যক্তিয়ে সমাজৰ কাৰণে দি আহিছে। বিভিন্ন সময়ত মই কৈ আহিছোঁ, শিল্পী পেঞ্চন পাবলগীয়া ব্যক্তি হয়নে? আপুনি নিশ্চিতভাৱে সম্পূৰ্ণভাৱে আজি পৰ্যন্ত এইখিনিয়ে কৰি আহিছে। আপোনাৰ আমি ঘৰৰ পৰিৱেশটোও দেখুৱাম, ঘৰুৱা পৰিৱেশটো কেনেকৈ তেখেতে এই সন্মুখত দোকান এখন। টাঙোনমৰালৈ আহিলে আমি নগাঁও মৰিগাঁও যিটো মেইন ৰোডৰ কাষতে এখন দোকান, সৰু এটা দোকান, সৰু কিবা দুটামান লৈ পেলাই আছে। খুৰাৰ লগত খুৰী আছে, বুঢ়া বয়সত দুয়োজনে চলাই আছে সংসাৰখন তেনেকৈয়ে। কিন্তু আজি পৰ্যন্ত একো পোৱা নাই চৰকাৰৰ ফালৰ পৰা। তেখেতৰ দুখ প্ৰকাশ কৰিছে আমাক। আৰু তেখেতৰ স্বাস্থ্য ইতিমধ্যে GMC পাত 3বাৰমান আহিছে, আপুনি এতিয়া 4বাৰ আহিছে না। আজি পৰ্যন্ত একো হোৱা নাই, তেখেতে পোৱা নাই আজি পৰ্যন্ত। তাকে আমি অনুৰোধ জনাম। ঠিকে তাকে খুৰা, সদৌ শেষত আপোনাৰ পৰা এটি কবিতাৰে যি ইমানখিনিলৈকে পাৰে, কাৰণ আপুনিতো বহুতখিনি অসুস্থ। আপোন গাঁওখন সপোন যেন লগা হ'ল, গছে বনে সেউজীয়া, লৰালিৰ দেউৰীয়া। আপোন গাঁওখন সপোন যেন লগা হ'ল, ৰাস্তা ঘাট পকীকৰণ হ'ল, গাঁৱৰ চুকে কোণে যান জঁটৰ পয়োভৰ গতি।
ৰামধন বাপুকণ ধনীৰাম ধনাই চকুলো টুকিছে পথাৰখনলৈ চাই। থুপি থুপি বোকা খচি ভুঁই ৰোৱা পথাৰখন বাস কৰিলে কল কাৰখানা অট্টালিকাই। চহৰীয়া কৃত্ৰিম বতাহে প্ৰদূষণৰ সৃষ্টি কৰিছে গাঁওখন। বৰগছৰ ছাঁত বহি দেহ শীতল কৰা প্ৰকৃতিৰ চেঁচা বতাহ এতিয়া নাই। আঘোণৰ পথাৰত ৰবাব জৰা জুতি লৈ হাঁহিৰ খলকনি লগোৱা দাৱনী গাভৰুজাকৰ মুখৰ মাত হেৰাল। গুণামোহৰ পিঠিত উঠি আগলি বাঁহৰে লাহৰি গহনা বিহুগীত জোৰা পাহুৱাল ডেকাবোৰ খেতি খোলা এৰি কোম্পানী কামলৈ গ'ল। ছালত কোমোৰা লাও জিকা ভোল ভঁৰালত জহা ধান বুলি ক'লে সাধু কথা যেন লগা হ'ল। উপজা গাঁৱত কোমলা পজা নাই। ককা দিনৰ উলুখেৰৰ পজাঘৰ এতিয়া কংক্ৰিটৰ হ'ল। মাটি কলহৰ চেঁচা পানী কুই জুইত পুৰা আলু কঁঠাল গুটি দেও দুৰ্লভ হ'ল। ককা আইতাই ফ্ৰিজ পানীৰ খায় সূতা নপলায়। তাহানি দিন এতিয়া নাই। খাদ্য সম্ভাৰো সলনি হ'ল। পকা কল চিৰা দৈ হেঁপাহতো নোপোৱা খাবলৈ। আহু চাউলৰ জকৰা ভাত তিতা ভেকুৰী পাতত দিয়া দেও দৰিকণা মাছ আজি প্ৰজন্মই নুবুজে তাক। বিৰিয়ানী মেগী চাওমিন আধুনিক খাদ্যই পাহৰাই পেলালে প্ৰসাদ আইজোং জহা চাউলৰ ভাত। পিটনি শিঙি মাগুৰ পাবলৈ নাই। চালানী ৰৌ চালানী বিলাহী চৰা দামত কিনি টকলিয়াই খায়। বহাগৰ বিহু ৰাতি 100 এবিধ শাকৰ জুতি লওঁতাও নাই বিচাৰোতাও নাই। মাটিকাদুৰি মানিমুনি খুতুৰা শাক এইবোৰ তেহেলে জাক। মচু মগু দালি মেডিচিনে খাবতা বন্ধাকবি ফুলকবি খাওঁ হকু গাড়ী গাড়ী। বাও ধানৰ নৰা ফালি গৰৈ চিৰিকা পুঠি খলিহনা জাকৈ ছবিয়াই কোনে আনিব ধৰি। কলৰ খাৰণিত লাই জহুৱা চ'ত মাহৰ পকা ঔটেঙা কোনে খুৱাব ৰান্ধি। বতা টেঙা ভেদাইলতা চেঙামৰা শাক আজি প্ৰজন্মই নাখায় তাক। তাহানি দিনৰ শাকৰ জুতি এতিয়া নাই। আইতাই ককাক কয় গাঁওখন চহৰ হ'লনে মানুহবোৰ চহৰীয়া হ'ল। কথাবোৰ ভাবি ককা এটা চকুলো ওলায়। বাস্তৱ পৰিৱেশৰ লগত সংগতি ৰাখি খুৰাই এটা ধুনীয়া স্বৰচিত কবিতা। তেখেতৰ প্ৰায়ে কবিতা যিবিলাক কবিতা আপুনি আবৃত্তি কৰে আপোনাৰ নিজৰ কবিতাই সম্পূৰ্ণ। এতিয়া স্বৰচিত বাস্তৱ পৰিৱেশ যি হৈছে প্ৰকৃতিয়ে কি কৰিছে আমি ক'ত গৈ আছোঁ বা আজি আমি চালানী মাছৰ কথা কৈছে তেখেতে আমি লোকেল পুঠি খলিহনাৰ কথা পাহৰি গৈছোঁ তেনেকুৱা নিচিনা কথা। তাকে তেখেতে বাস্তৱ ৰূপ দিছে কবিতাৰ জৰিয়তে। খুৰা বহুতখিনি ধন্যবাদ। আপুনি বহুতখিনি সময় আমাক দিলে অসুস্থতাৰ মাজতে। ধন্যবাদ।